মানুহ চেহেৰা চিনিব নোৱাৰিব চশমা আৰু মাস্ক এতিয়া আমি হাপে খাটিৰ পৰা ওলাইছোঁ আৰু বতৰ বেয়া যাব ওলাইছোঁ কলৈ যাব লৈছোঁ চাই থাককচোন ভিডিঅ'টো শেষলৈকে হাই কৈ দিয়া হাই এনেকৈ দিয়া ওপৰলৈ দিয়া হাই আমি এতিয়া ক'ত যাম ধেমাজি ক'ৰ পৰা গৈছোঁ হাপে খাটিৰ পৰা এয়া হাপে খাটি টাউনৰ পাৰ হৈ আহিলোঁ ৰাস্তাটো এডোখৰ বহুতে বেয়া এডোখৰ যাওঁতে বহুত টাইম লাগি যায় এতিয়া অলপমান ভাল কৰিছে মানে ভাল কৰাৰ পিছতো এয়া এনেকুৱা মানে আগতে আৰু বেয়া আছিলে ঠাইতে গাঁত ঠাইতে ওখ ঠাইতে চাপ এনেকুৱা আছিলে আৰু কেতিয়াবা গাড়ী তলিটো লাগি যায় মানে ইমান দ গাঁত থাকে মাজে মাজে আৰু আহিলোঁ বহুত ডোখৰ অহাৰ পাছত এয়া বাগান পাইছোঁ এইবাৰ বেলেগ এটা ৰাস্তাইদি আহিছোঁ ৰাস্তাৰ কাষত এনেদৰে বাগানবোৰ থাকিলে চাই খুবেই ভাল লাগে অহা যোৱা কৰোঁতে আমাৰ অসমৰ এইটো বহুতে ধুনীয়া দৃশ্য আৰু আহি পাই গৈছোঁহি এইটো সোঁ চাইডে যাব তিনিচুকীয়া আৰু পোনে পোনে যাব ডিব্ৰুগড় আমি যাম এতিয়া ঘূৰি দিছোঁ লেফ্ট চাইডে ধেমাজি এয়া আহি পাইছোঁ আৰু বগীবিলৰ ওচৰত এইডোখৰলৈ ওপৰলৈ উঠি অহাডোখৰ গাড়ীখন অকণমান জাম্পিং কৰিছে দলং পাই গ'লোহি ষ্টাৰ্ট দলং ডাঙৰকৈ দি আছে চাওকচোন গাড়ী মটৰ একেবাৰে নাই মাজে মাজে দুই এখন প্ৰাইভেট গাড়ী চলিছে আৰু ট্ৰাকবোৰে চলিছে আকাশত ডাৱৰে ভৰি আছে বৰষুণ দি আছে আৰু এইবাৰ দলঙত নানামো ভগৱানক চিন্তা কৰি আহিছোঁ যাতে ভালে কুশলে ঘৰ পাওঁগৈ আৰু আগৰ দিনবোৰৰ দৰে আকৌ যদি নতুন দিন ঘূৰি আহে তেতিয়াতো এইটো ৰাস্তাই অহা যোৱা কৰিয়ে থাকিব পাৰিম তেতিয়া নামিম
আকাশলৈ চাওক, ইমানেই মানে ডাৱৰে ভৰ্তি হৈ আছে। আৰু ছোৱালীজনী নামিব বিচাৰিছিলে অকণমান, কিন্তু আমি নানামো আৰু পৰিস্থিতি একেবাৰে বেয়া। যেনে তেনে ঘৰ পোৱাটোৱে চিন্তা কৰি আহিছোঁ। এয়া বগীবিলৰ দলঙৰ পৰিৱেশটো অকণমান দেখুৱাবলৈ যত্ন কৰিলোঁ, আৰু এয়া দলং শেষ হ'বলৈ হৈছে। দলং শেষ হ'ল, আৰু এই আগত এজাক মহ আছে, অকণমান দেখুৱাইছোঁ। এয়া মহ, আৰু বাওঁ চাইডেও ট্ৰেইনৰ ৰাস্তাত এয়া খাই আছে, ঘাঁহ খাই আছে।